বৰ্তমান উত্তৰ পূৰ্বাঞ্চলৰ প্ৰৱেশদ্বাৰ কোকৰাঝাৰ জিলা। পূৰ্বতে গোৱালপাৰা জিলাৰ অংশ আছিল, যাক 1983 চনৰ 1 জুলাইত জিলা হিচাপে ঘোষণা কৰা হয়। জিলাখনৰ নামটো সেই ঠাইত পোৱা এবিধ উদ্ভিদ খুংগ্ৰাৰ পৰা উৎপত্তি হৈছে বুলি কিছু লোকে বিশ্বাস কৰে। জিলাখনৰ মাটিকালি হৈছে 3169 বৰ্গ কিলোমিটাৰ আৰু আৰটিঅ কোড হৈছে AS16। আনহাতে জিলাখন 2003 চনৰ 10 ফেব্ৰুৱাৰীত স্বাক্ষৰিত হোৱা এক চুক্তি অনুসৰি গঠন হোৱা BTADৰ অন্তৰ্ভুক্ত হয়। ইয়াৰ পূবে চিৰাং আৰু বঙাইগাঁও জিলা, পশ্চিমে ৱেষ্ট বেংগল, উত্তৰে ভূটান আৰু দক্ষিণে গোৱালপাৰা আৰু ধুবুৰী জিলা আছে। জিলাখনৰ শিক্ষানুষ্ঠানসমূহ হৈছে কোকৰাঝাৰ গভৰ্ণমেণ্ট কলেজ, চেণ্ট্ৰেল ইনষ্টিটিউট অফ টেকনলজি কোকৰাঝাৰ, কোকৰাঝাৰ মেডিকেল কলেজ এণ্ড হস্পিটেল, বিনেশ্বৰ ব্ৰহ্ম ইঞ্জিনিয়াৰিং কলেজ, বড়োলেণ্ড ইউনিভাৰ্চিটি ইত্যাদি। ইয়াতে জন্ম হৈছিল চিত্ৰশিল্পী শোভা ব্ৰহ্ম, কবি সাহিত্যিক সীতানাথ ব্ৰহ্ম চৌধুৰী, সমাজসেৱক উপেন্দ্ৰনাথ ব্ৰহ্ম ইত্যাদি। ইয়াতে আছে চক্ৰশিলা ৱাইল্ড লাইফ চেঞ্চুৰী আৰু মহামায়া টেম্পল। এইখনেই আছিল BTCৰ সদৰ ঠাই কোকৰাঝাৰ জিলা। ইয়াৰ উপৰি আমি অসমৰ 14খন জিলা অলৰেডি কভাৰ কৰি থোৱা আছে, গতিকে ইয়াত গৈ চেক কৰিব পাৰা তোমাৰ জিলাখন। তেন্তে আজি কি শিকিলা?